মিঠা দুটা লৈ লৈছোঁ দৰৱটো ভালকৈ বান্ধি দিলে তাৰপিছত এয়া দৰৱ লৈ লৈছোঁ এয়া ৰাতিপুৱাই মৰ্ণিং পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ এয়া শুই উঠিয়ে কাপোৰযোৰ পিন্ধি ওলাইছোঁ এফালে যাবলৈ গৈ আছোঁ গৈ পিনি দেখুৱাম বাৰু ভাই লৈছোঁ গৈ আছোঁ ক'লৈ গৈছোঁ দেখুৱাইছোঁ অঁ লৈ আহিম বাৰু মোনাটো চাই থাকিব এয়া গাঁৱৰ মাজে মাজেদি প্লেটফৰ্মৰ তাত উঠিমগৈ সেইডোখৰতে আহিব মানুহগৰাকী দৰৱটো নিবলৈ আমাৰ ঘৰলৈ অকণমান দূৰ হয় কাৰণে ৰাতিপুৱা সময়ত সেইকাৰণে মই আহিম বুলি ক'লোঁ আহি আছোঁ মোৰ এই পথাৰৰ মাজৰ এইডোখৰ খুব ভাল লাগে এইডোখৰ চাৰিওফালে সেউজীয়া পৰিৱেশ বহুত ভাল লাগে ধৰক ধাননি পথাৰৰ মাজে মাজে আহিবলৈ মোৰ ইউটিউবত ভিডিঅ' চাই পিনিয়ে কেঁচুমৰীয়া দৰৱটোৰ কথা এওঁ গম পালে আৰু সেয়া তামোল পাণ এযোৰ দিছে মই বোলো বেগটোতে ভৰাই দিয়ক দৰৱটো দিলোঁ দি পিনি এতিয়া ঘৰলৈ গৈ থাকোঁ এগৰাকী শিমলুগুৰিয়ে হয় ভিডিঅ'ত বোলে নোলাওঁ বোলে লাজ কৰিছে সেইকাৰণে মই বোলো হ'ব তেতিয়াহ'লে নোলোৱা যদি দিলোঁ আৰু এতিয়া অকণমান খোজকঢ়াও হ'ল বহুত দিন ৰাতিপুৱা খোজকঢ়াও নাই এইফালে এইটো চেদপুখুৰী বুলি কয় গৈ আছোঁ এতিয়া ঘৰলৈ উভতি পিনি দি লওঁ মাছে কিলকিলাই আছে জেগাবোৰত এতিয়া শিমলুগুৰিয়েদি আহোঁ এইডোখৰত অকণমান বহোৱে ইমান ৰাস্তাটো দীঘল আধা ঘণ্টামান লাগে খোজকাঢ়ি আহিলে তাৰপৰা এইডোখৰত অকণমান বহি লওঁ বহি পিনি ভাগৰটো পলাই লওঁ তাৰপৰাই ঘৰলৈ যাওঁ এতিয়া ভাগৰ লগা নাই বাৰু প্লেটফৰ্ম নাপালোগৈ নহয় মই এইডোখৰতে অকণমান ফটো দুখনমান মাৰি লওঁ এই ভাল লাগে ধৰক ফটো চটো মাৰি পিনি আৰু কোনোবা ঘৰত ভাল আছিলে ফটো এখন মাৰি দিবলৈ এতিয়া কোনো নাই যে ফটো মাৰিবলৈ এতিয়া নিজে যিকেইখন চেল্ফি মাৰোঁ তেনেকৈ মাৰোঁ আৰু ঘৰ আহি পালোহি ইফালে পালোহি ঘৰ আহিম ডিঙিটো শুকাই গৈছেগৈ চাহ অকণমান খাই লওঁ তাৰপিছতে বেলেগ কাম কৰিম খাই লওঁ আহি পিনি গোটেই কাঁহী বাতি ধুলোঁ কালি ৰাতি খোৱা কাঁহী বাতিখিনি থৈয়ে দিওঁ নহয় কাঁহী বাতি চাহি ধুই পিনি এতিয়া চাহকণ খাই লওঁ মিঠাই শেষ হ'লগৈ আৰু আলহী অনা এতিয়াহে খাই লওঁ ডক্টৰলৈ যাবলৈ ওলাইছে আৰু লাহে ধীৰে হাফ পেণ্ট পিন্ধিয়ে যাব নি হাফ পেণ্ট পিন্ধি যাব আজি বেজি আছে যে সেয়া যাবলৈ ওলাইছে 10টা বজাত পোৱাকৈ মাতিছে তালৈ হস্পিটেললৈ এইডোখৰ পৰা যাওঁতে আকৌ টাইম লাগিব নহয় সেয়া ওলাইছে আৰু এতিয়া 7:30 হৈছে এয়া দাইল বনাইছোঁ অমিতা আলু তেনেকৈ দি পিনি দাইল বনাইছোঁ অঁ আহি পালেহি নি কেলৈ লাই শাক অঁ বেজি ল'লে আপুনি প্ৰথম মানুহ লাইন হৈছে মানে কুকুৰা কামত কুকুৰা কামৰ মানুহ আছে তথাপিতো বেজি ক'ত দিয়ে বেজিটো অঁ হাতত দিয়ে শিকিব জানিলে ন কচু বহুত দিন নাই খোৱা যে কচু খাওঁ খাওঁ লাগি আছে বোলো কচু লৈ আহিব বোলো এইবোৰ পকিয়ে যায় সোনকালে আনিলে দাংবডিবোৰ আৰু
ৰঙালাও ডিজাইন দিছে নাই ৰঙালাও মইহে ভাগ খাওঁ সেইকাৰণে অকণ মিলাই আনিছোঁ এইটো কি বস্তু নাই বেঙেনা আৰু বিলাহী তামোল পাণ বনাই হৈ গ'ল এইজন আহিলে আৰু মানে বস্তুকেইটা থ'লে আৰু লগালগ গ'লেই ক'লৈ গ'ল মানে পাত্তা নাই ভালকৈ কথা সুধিবলৈও মানে নোপোৱা এনেকুৱাই মানুহ ক'ত গ'ল আৰু মানে বজাৰ বেগটো থ'লে এই লাহেকৈ এমুঠিও লৈ আহিছিলে এইখিনি ইয়াত থ'লে বাহিৰত থ'লে বান্দৰে লৈ যাবগৈ এতিয়াহে দেখিছোঁ মই বস্তুখিনি খোৱাৰ আগতে আমাৰ ওচৰৰ মানুহ এঘৰৰ পৰা আহোঁগৈ মানুহজনৰ গা ভাল নেকি হৈছিলে প্ৰেছাৰৰ মানে ষ্টক নিচিনাই হৈ গৈছিলেগৈ খবৰ এটা লৈ আহোঁগৈ পিছবেলা সময় নহয়গৈ ভাতকেইটা খাই উঠাৰ পিছত অকণমান মেলো মানে গধূলি হৈয়ে যাবলৈ বেয়াই লাগে এতিয়া যাওঁ তাই পদূলীয়ে ফুল চুল থাকিলে এয়া ফটো চটো মাৰি মেলিয়ে লৈ যাওঁ আৰু ফটো এখন দৰকাৰ হয় যে দি থাকিবলৈ সেয়া আহিলেও মানুহ ঘৰ ভাল পাইছে বুলি কৈছে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া গৈ থাকোঁ এইটো ঘৰ দুটাই পদূলি এটা খাই লওঁ পটল ফ্ৰাই মাছ ফ্ৰাই তাৰপৰা এইফালে চাটনি এনেকৈ টেঙা এইটো লৈ লওক চাটনিটো এইফালে ভাত তেনেকৈ ভাতকেইটা খাই লৈছোঁ এইভাগে খাই পিনি আৰু দেৰিকৈ লগ পাম বিস্কুট আপুনি দৰৱ আনিবলৈ যাওঁতে দিয়া মানুহজনীয়ে বিস্কুট আহিছে চাহ তাহ নাখালে খালি আৰু পটককৈ গধূলি মানে বেছি দেৰি হোৱাই নাই 4:30 হৈছেহে নাই এনেকুৱা সোনকালে গধূলি হয় টিউশ্যনৰ ফিজ দিবলৈ আহিছিলে তাৰপিছত আকৌ কাইলৈৰ পৰা পঠিয়াব আৰু টিউশ্যন এই এমাহ দিন টিউশ্যন নলওঁ বুলিয়ে ক'লোঁ মই ল'বলৈ মন গা চাও ভাল নাছিলে যে কাইলৈৰ পৰা আহিব আৰু পোৱালিটো পঢ়িবলৈ দোকানৰ পৰা আহোঁগৈ কৃষ্ণ নামঘৰে প্ৰাৰ্থনা লৈ আছে কৃষ্ণ তলা বন্ধ হয় সন্ধিয়া এতিয়া বাজিছে 6টা বাজিছে আৰু মানে মই কৈছোঁ নহয় আপোনালোকক মোৰ এই ভোকটো এই কাতি মাহত বেছি হৈছে আগতে মোৰ ভোক বোলা বস্তুটো নালাগে এতিয়া কিবা এটা খাওঁ লাগিছে কি খাম বনাবলৈও মন নাযায় অকলে থাকোঁ খাবলৈ কিন্তু ভোকটোও লাগিছে এতিয়া তাকে ভাবিছোঁ সেইদিনাখন বেচনৰ পেটিতে আনিছিলোঁ নহয় পকৰীকে বনাওঁ খাবলৈ পকৰী দুটামান বনাওঁ বুলি ভাবিছোঁ খাবলৈ আৰু অলপ দেৰি খাই উঠিমে আকৌ ভাত বনাব হ'বই মানে কোনোবা থাকিলে ধৰক বনাবলৈ মন যায় এতিয়া পকৰী দুটামানকৈ বনাই লওঁচোন খাবলৈ এইফালে নৰসিংহ পাত দিছোঁ পিঁয়াজ দিছোঁ তাৰপৰা জলকীয়া সৰুকৈ অকণমানি এটা দি দিছোঁ পকৰী বনাওঁ খাবলৈ এইখিনি ভালকৈ কৰি লৈছোঁ দেই তাৰপৰা দেখুৱাই আছোঁ বৰষুণ পৰিছে দেই এটোপাল দুটোপালকৈ পকৰা বনাই আনিলোঁ কোনোবা খাই যদি আহিব পাৰে মজা এইকেইটা কিনা দিম 10 টকা গ'লেই নহয় সেইকাৰণে ঘৰতে কিছুমান বস্তু বনাই খাব লাগে মানে
অকল বেচন দি বনাইছোঁ ভাল লাগিছে নে ভাল লাগিছে বুলি কৈছে এইফালে বনাই আছোঁ লাই শাক আলু বিলাহী তেনেকৈ বনাম মাছৰ জোল বনাম এখন গধূলি মানে বৰ ষ্টাইল কৰি বনাই থাকিবলৈ মন নাযায় আৰু পানী অকণমান দি দিওঁ ইয়াত মাছ দি দিম আৰু এয়া বনাই আছোঁ পাকঘৰত বহুত দিন মজিয়াটোত ভাত বনোৱাই নাই আজি চাগে কিমান দিন বনোৱা নাই মনতে বনাই বোলো আজি পাকঘৰতে বনাওঁ বোলো মজিয়াত এয়া পাকঘৰ মজিয়াত বনাইছোঁ ভাতকেইটা আজি ভাত হৈ গ'ল বাৰু এতিয়া চব্জিকণ বনাইছোঁ আৰু ভিডিঅ' ইমানতে কৈছোঁ কাইলৈ লগ পাম অন্য এটা নতুন দিনৰ আজিলৈ বাই বাই গুড নাইট ভাতকেইটা খাই লওঁ